কোনে কাৰে সাজিছে তুমি মই এটি হ'বলে। প্ৰাঞ্জল দাসৰ কথাৰে প্ৰাঞ্জল মুদৈ আবৃত্তিৰে অতীতবোৰ এতিয়া ধূসৰ হ'ল। নীলা চিয়াহী টোপালেৰে আঁকিছো এতিয়া অনুভৱবোৰক কোনোবা অশ্বাৰোহী গোপন হৃদয়ৰ। 10টা বেজত আঁকিছো সমস্ত ভালপোৱা উকা পৃষ্ঠাৰ দলিচা। অমাৱস্যা সেই আন্ধাৰ নিশা আন্ধাৰেৰে ধূসৰিত। পোহৰ আলোকৰ সান্নিধ্য পোহৰেৰে বিক্ষিপ্ত জোনাকী। বিলাইছো এতিয়া নিজক আৰু সেই ফিৰফিৰীয়া পচোৱা বতাহজাক তাত আঁকিছো সমস্ত সুখৰ দলিচা দাপোন মোৰ জীৱনৰ এক প্ৰহেলিকা, এক দুখৰ ছবি। চকুলো লুটুক নিগৰে তোমাক কাষত বিচাৰি তুমি মোক নাযাবা পাহৰি। তোমাৰ মৰম এচমকা ক'লা মেঘ বিষাদৰ নিজৰা তোমাৰ স্মৃতি। নাজানো মোৰ এই সঁচা ভালপোৱা কেতিয়া অন্ত পৰিব। জুৰুলা কৰিছে তোমাৰ স্মৃতিয়ে সেয়েহে আঁকিছো মোৰ হৃদয়ৰ ভালপোৱা মোৰ কবিতাৰ ভাজে ভাজে। অনুভৱৰ টোপোলা আশাৰ এজাক জোনাকী হৈ অপেক্ষাৰ উৰণ গুচাই তুমি আহিবা আৰু সম্পূৰ্ণ কৰিবা মোৰ আধৰুৱা কবিতা। অতীতবোৰ এতিয়া ধূসৰ হ'ল।